everyone, মই আটলান্টা মোৰ চেনেল আটলান্টা সোৱাললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ওয়েলকাম এন্ড ওয়েলকাম বেক টু আটলান্টা সোৱাল কি খবৰ সকলোৰে ময়ো ভালে আছো আৰু এতিয়া মই গা পা ধুই উঠি ভিডিওটো ষ্টাৰ্ট কৰিছো বহুত দিন হ'ল ভিডিও দিব পৰা নাই মই ইমানে কন্টিনিউ কৰিব ষ্টাৰ্ট কৰিছো মই নাই পৰা জানেনে ইমানে ভাগৰ লাগে হেনেকে বিহু বিহু মানে হয়ও শেষ হলগে কিন্তু মোৰ ভিডিও কৰা নহলে তাৰপিছত এতিয়া বলো নাই বহুত যিমান যি হলো আজি বলো কৰিমে আৰু বিহু আপোনালোকৰ কেনেকুৱা গল মোৰ ভালে গল ইয়া যেটুকা দেখিছে না অলপ গৈছেগে বাৰু আপোনালোকে লগালে নাই বাৰু যেটুকা আৰু বিহুত কি ললে মোক কমেন্ট কৰি জনাব দেই কিন্তু এবাৰ একোৱে লোৱা নাই একো বস্তু লোৱা নাই মানে আমাৰ এক্সাইটমেন্ট থাকে কিবা লোৱাৰ বিহু সিহুত কিন্তু এতিয়া নাইকিয়া হৈ গল একোৱে লবলে মন নাযায়চোন আৰু এটা বস্তু মোৰ মেইনলি কি হৈছে মানে মুখখন বাৰ মোৰ নাই কিন্তু গাটো খিনাইছে কাৰণে মোৰ সব কাপোৰ ঢিলা হৈছে সব কাপোৰ যিমান কাপোৰ আছে সব মোৰ বে শেপৰ হৈছে একো শেপ টেপ নোহোৱা হৈছে তো নিজকে মই বহুত বেয়া দেখো তো সেইকাৰণে নাই কিনা কাৰণ মই যদি এতিয়া কিনি দিও এতিয়া এটো সাইজত কিনিম কেদিনৰ পিছত মই আকৌ কিনাম তো আকৌ হেয়া ঢিলা হ'ব একেবাৰে আৰু অকমান কিনাই ল তাৰ পিছত ভালছে কাপোৰ কিনিম নিজৰ মানে একদম ইচ্ছা মতে কিনিম আৰু সদায় মই ভাবি থাকো যি মন যায় মানে এনেকুৱা লাগে ন ছোৱালীবে পিন্ধা কাপোৰবোৰ আমাৰো পিন্ধিব মন যায় কিন্তু মই কমফৰ্টেবল নহয় একচুয়ালি পিন্ধিব পাৰি যোনে কমফৰ্টেবল হয় সব পিন্ধিব পাৰি কিন্তু মই কিছুমান কাপোৰ কমফৰ্টেবল নহয় যিহেতু মানে মই ফেটছ উলুৱাকে কাপোৰ পিন্ধিবলৈ মই নিবিচাৰো তো হেতু কাৰণে নিপিন্ধু বডিকন ড্ৰেছেছ যেনেকে হওক পেটটো ওলাই যায় নহয় বা মোৰ ফেটছ খিনি ওলাই হেতু কাৰণে মই কেতিয়াও নিপিন্ধু কিন্তু পিন্ধিব খুব মন যায় মই সদায় ভাবো যে খিনালে পিন্ধিম তো আৰু খিনাই ন তাৰ পিছত ধুনীয়াকে পিন্ধিব পাৰিম আৰু তেতিয়াহে মই কাপোৰ কিনিম তো হেতু কাৰণে একো বস্তু লোৱা নাই আৰু হেয়াৰ কেয়াৰ কৰিলো চুলিখিনি নতুন দেখিছে চাগে মই পিছত ভালছে জনাম আৰু লগতে এটা বস্তু ললো স্কিন কেয়াৰ আৰু এটা কথা আপোনালোকক মই এটা বস্তু শ্বেয়াৰ কৰিছিলো যে মই মোৰ নিজৰ স্কিনখন কেনেকে ক্লিয়াৰ আৰু গ্লোইং কৰি হৈছো কেনেকে ইমান ব্ৰাইট হয় আপোনালোকে সুধি থাকে একচুয়ালি সুধি থকাৰ কাৰণে মই শ্বেয়াৰ কৰিছো মুলতানি মিঠি আপোনালোকে বহুত ভাল পাইছে তাৰ কাৰণে ধন্যবাদ আৰু মই শ্বেয়াৰ কৰা কিবা এটা বস্তু যদি আপোনালোকে ভাল পায় মোক শ্বেয়াৰ কৰে মোক বহুত বেছি ভাল লাগে মই সাজেষ্ট কৰা এটা বস্তু যদি আপোনালোকৰ কামত আহে মনটো বহুত ভাল লাগে কাৰণ আজি ভাবিলো যে মই স্কিন কেয়াৰ ৰুটিন দিও আৰু বিহু বুলি মই সেই এটা স্কিন কেয়াৰ প্ৰডাক্টে লৈছো বেলে একো লোৱা নাই আৰু বহুতে মোক একচুয়ালি ডিএম কৰি সুধি থাকে যে বা মই কোনটো ময়শ্চাৰাইজাৰ লওঁ বা মই কোনটো সানস্ক্ৰীন লওঁ কোনটো শ্যাম্পু লওঁ কি লগালে ভাল হ'ব আৰু মই হেনেকে সাজেষ্ট কৰো জুনে সুধে যিমান পাৰে মই হিমানেই মই সাজেষ্ট কৰো তো সেই কাৰণে এতিয়া বলো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিও আপোনালোকৰ ভাল হ'ব আপোনালোকৰ এলা হয় নে যে মানে কাৰ হয় নাজানো মোৰ কিন্তু বহুত এলা লাগে জানে নে যে গাটো ধুই উঠি এবাৰ সিৰাম লগালো তাৰপিছত ময়শ্চাৰাইজাৰ লগালো আকৌ গৈ পেলাই সানস্ক্ৰীন লগালো কিমান লগাম মই হে এলা হতে মই সব বস্তু নলগাও আৰু যেহেতু মই কৈছো মই আজিকালি এক্সট্ৰিম লেভেলত এলা হৈছে মই গাটো ধুই উঠি একোৱে কৰিব মন নাযায় মানে মোৰ এনেকুৱা হয় ৰাতিহে মই স্কিন কেয়াৰ কৰিবলৈ বিচাৰো নেকি কেনেকুৱা হয় কিন্তু দিনটো যদি এটা সানস্ক্ৰীনটো নলগাও তো স্কিন টেন হোৱাটো চান্সেছ থাকে আৰু যেহেতু মই এটা লেট 20s আছো মানে মোৰ 20s শেষ হ'ব হল 30 ষ্টাৰ্ট হ'ব হল তো এতিয়াৰ পৰা স্কিন কেয়াৰ নকৰিলে বহুত প্ৰবলেম হ'ব এটা প্ৰি এজিং ষ্টাৰ্ট হ'ব ধৰিলে এতিয়া স্কিনটো যদি মই কেয়াৰ নকৰো তেনে হলে মোৰ হেলদি স্কিন নাথাকে তো সেই কাৰণে বলো আৰু এলাহ কৰি লাভ নাই মই এটা এটো নেচাৰ শিওৰ পোৰ মাৰ্কস অইল লৈছো বিহু বুলি একচুয়ালি মায়ে ইউজ কৰি থাকে এটো তো মাৰ বহুত ভাল ৰিজাল্ট পাইছো পিগমেন্টেশন নো নাইকিয়া হৈছে পোৰস খিনিও বহুত নাইকিয়া হৈছে তো হেতু কাৰণে ময়ো এটো লৈছো লগাবৰ কাৰণে এটোৱে হয় নেচাৰ শিওৰ পোৰ এণ্ড মাৰ্কস ফেশিয়াল বিউটি অইল এটা SPF 50 আছে ক্লিনিক্যালি টেস্টেড আৰু একদম নেচাৰেল হয় নেচাৰ শিওৰ সকলোবোৰ বস্তু একদম নেচাৰেল সামগ্ৰী বনোৱা হেতু কাৰণে সকলো বস্তু নেচাৰ শিওৰ ইউজ কৰো এটো এভৰিডে স্কিন কেয়াৰ কাৰণে একদম পাৰফেক্ট হয় কোনো হেভি মেকআপ নালাগে বাস এটা সিম্পল স্টেপ আৰু ফ্ৰেছ হেলদি এণ্ড গ্লোইং স্কিন পোৱা যায় আৰু একদিন লগাই মই বহুত ভাল ৰিজাল্ট পাইছো দে দেখিছে ফেশিয়াল অইলটো ইমানে লাইট ওয়েট হয় নহয় লগাবলেও একো প্ৰবলেম নাই আৰু বেলেগকে ধৰক এই ময়শ্চাৰাইজাৰ হক সিৰাম হক সানস্ক্ৰীন হক লগাই থাকিব দৰকাৰ নাই এটা লগাই দিলে একদম যথেষ্ট আৰু
ইয়াৰ নেচাৰেল এণ্টিছেপ্টিক এণ্ড ছানস্ক্ৰীনত আছে মৰিংগা অইল যোনটো একদম নেচাৰেল মইশ্চাৰাইজাৰ আৰু স্কিনত থকা ডাঙৰতকৈও ডাঙৰ প'ৰ্ছবোৰ বন্ধ কৰি দিয়ে ইয়াত 72% এলিক এচিড এণ্ড 80+ এণ্টিঅক্সিডেণ্ট আৰু এণ্টি ইনফ্লেমেটৰী কম্পাউণ্ডছ আছে যিয়ে আমাৰ স্কিন আৰু স্কিন টেক্সচাৰটো প্ৰমোট কৰে লগতে স্কিন টোনটো প্ৰমোট কৰে আমাৰ স্কিনত কলাজেন প্ৰডাকশ্যন কৰে স্কিনত মইশ্চাৰাইজাৰ বঢ়ায় আৰু স্কিনখন হেল্ডি কৰি ৰাখে আমি স্কিনত যিয়ে লগাওঁ তাত SPF 50 থকাটো খুবেই দৰকাৰ যাতে আমাৰ স্কিনখন ছানৰ পৰা প্ৰটেক্ট কৰে আৰু এক্সট্ৰাকৈ ছানস্ক্ৰীন লগাইছে মই বহুত বেয়া পাওঁ বহুত আঠাইঠি ফিল হয় এতিয়া যেতিয়া এটাই লগাব আছে চিন্তা নাই আৰু এনেকৈ ধুনীয়াকৈ মই মাছাজ কৰি ল'লে হ'ল অলপ দেৰি লগাই পেলাই আপোনালোকে ৰাতিপুৱাও লগাব আৰু ৰাতি শোৱাৰ আগতো লগাব তাৰপিছত ৰিজাল্ট চাব মাছাজ কৰিবলৈ আপোনালোকে ইউটিউবত ভিডিঅ' এটা চালে শিকি যাব আৰু এবাৰ লগোৱাৰ পিছতে স্কিনখন দেখিছেনে কিমান বেছি গ্লো কৰিছে আৰু এক্সট্ৰাকৈ দেখোন মেকআপ দৰকাৰে নাই এইটো লগাই দিলে একদম স্কিনখন জিলিকি উঠিছে দেখিছেনে মোৰ স্কিনত বহুত ডাঙৰ ডাঙৰ প'ৰ্ছ আছিলে এতিয়া অলপ অলপ আছে সেইটো কাৰণে মই ডেইলি ব্যৱহাৰ কৰি আছোঁ আৰু আপোনালোকেও কৰক যদি আপোনালোকৰ দাগ হওক প'ৰ্ছ হওক পিগমেণ্টেশ্যন হওক সেই সকলোবোৰ বস্তু আছে স্কিনটো কিমান গ্লো কৰিছে আৰু কিবা মেকআপৰ দৰকাৰ আছে জানো অকমান লিপষ্টিক নহবা কাজল আইলাইনাৰ যি লগায় নহবা মাস্কাৰা আজিকালিতো বহুতে আইলাইনাৰ নহবা কাজল নলগায় মাস্কাৰা লগালেও হৈ যায় আৰু পাৰফেক্ট ক'ৰবাত ওলাই যাবৰ কাৰণে নহবা দিনটোৰ কাৰণে আমাৰ স্কিনত থকা প্ৰব্লেমবোৰ ৰাখিবৰ কাৰণে বহুতে মেকআপ লগায় মেকআপ লগোৱাৰ পিছত জানো এনেকৈ ইমান ধুনীয়া নেচাৰেল গ্লো আহে নাহে ন তাতকৈ আমাৰ স্কিনটো এনেকৈ যদি ধুনীয়াকৈ কেয়াৰ কৰি ৰাখোঁ এই গ্লোটোৱে মেকআপতকৈও ওপৰত আৰু তাৰ উপৰিও বেছি ধুনীয়াহে দেখায় যদি আমি চিম্পলকৈ থাকোঁ নহয় জানো তো সেইটো কাৰণে মেকআপ বাদ দিয়ক আপোনালোকেও এই অইলটো অৰ্ডাৰ কৰক ডেছক্ৰিপশ্যনত লিংক দি থ'ম কমেণ্টতো লিংক দি থ'ম আপোনালোকে তাৰ পৰা অৰ্ডাৰ কৰি ল'ব পাৰিব মই এতিয়া ৰেষ্ট ল'মগৈ অকণমান তেতিয়ালৈকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যে মই বিহুত কি কি কৰিলোঁ বিহুৰ দিনাখন উঠিয়ে গা পা ধুই পাপাক গামোচা পিন্ধালোঁ আৰু সেৱা কৰিলোঁ প্ৰতি বছৰে কৰোঁ আৰু এয়া হ'ল গৰু বিহুৰ দিনাখন পাপাক মৰম কৰি পেলাই চুমা এটা খালে আৰু মই সেৱা কৰিলোঁ লগতে মাকো সেৱা কৰিলোঁ মায়ে আকৌ নালাগে নালাগে বুলি কৈছিলে চ' মই বোলো কেলেবা নকৰিম পাপাক কৰিছোঁ আৰু লগতে মাকো সেৱা কৰিলোঁ মায়ে এয়া ভাইটিক গামোচা পিন্ধালে আৰু লগতে বাইদেউকো সেৱা কৰিলোঁ আৰু এয়া আমাৰ মিঠিমুনু দেখিছেনে মিঠিমুনুকো ফুট আৰু গামোচা দি দিছোঁ যিহেতু বিহু হয় আৰু তাইক খুব ভয় খাইছে তাই মানে অকণমান কিবা এটা কৰিলে খুব ভয় খাই তাইক মাৰি পেলাম নিচিনা বুলি ভাবে এয়া ডিমৰ জুচ ফাৰ্ষ্ট টাইম কৰিছোঁ দেই আগতে নাজানো মানে কৰিব ফাৰ্ষ্ট টাইম মায়ে কৰিব দিলে এয়া বুটু জিকিলে মানে ভাইটি জিকিলে পাপা হাৰিলে না তোমাৰো ভাগিলে এইয়া তুমি হাৰিলা এনেকে এইবাৰ মাৰ লগত মায়ে আকৌ ফটোৱামি কৰি আছে দেই টিকাই টিকাই নে মুৰে টিকাই মাৰ লগত কৰোঁতেও এয়া ভাইটি জিকিলে আৰু নেক্সট এইবাৰ ভাইটিৰ লগত কৰোঁতে মই জিকিলোঁ শেষৰবাৰ এয়া জলপান খাই আছে পাপা আৰু ভাইটিয়ে মই ওলাই আছিলোঁ সেইটো সময়ত দেই মায়ে ভিডিঅ' কৰি ৰাখিছিলে আমাৰ বিহু এনেকৈয়ে গ'ল এয়া আমাৰ মানে ব্ৰেকফাষ্ট আৰু জলপান পিঠা চাহ সকলোবোৰে বিহু দিনাখন আমি এনেকৈ একেলগে এসাঁজ খাওঁ তাৰপিছতে ক'ৰবাত ওলাই যাওঁ নহবা ফুৰিব যাওঁ তাৰপিছত আহিলোঁ মাহীহঁতৰ ঘৰত আহিয়ে মই জেতুকা পিছত লাগিলোঁ যিহেতু জেতুকা খুব ভাল পাওঁ আৰু আমাৰ তাত পাবলৈ মানে ঘৰত পাবলৈ নাই আৰু বজাৰখিনি শুকান তো মাহীক কৈ থৈছিলোঁ আহি পেলাই সেয়া মাহীহঁতৰ ঘৰত জেতুকা পিচি পেলাই লগালোঁ বিহুত আৰু জেতুকা নলগালে কেনেকৈ হ'ব নহয় জানো আৰু বাকী কি খালোঁ মাহীহঁতৰ ঘৰত মায়ে ব্লগত দিব আপোনালোকে চাব নাপাহৰিব দেই শেষত এয়া হুঁচৰি আহিছিলে বাকী লগৰখিনিয়ে তাহাঁতক এৰি থৈ গ'ল দুজনী কণমানি থাকি গ'ল আৰু তাহাঁতেও ইমান সাহসেৰে আহিছে দেখিছেনে অকলে হুঁচৰি মাৰিবৰ কাৰণে আৰু বহুত মৰম লগা দুজনী ছোৱালী বৰ ভাল লাগিলে আপোনালোকৰ বিহু কেনেকৈ গ'ল শ্বেয়াৰ কৰিব আমাৰ এনেকৈয়ে গ'ল আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে কমেণ্ট এটা কৰি দিব লাইক কৰিব আজিলৈ আহোঁ বাই বাই পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই